আৱেগিকভাৱে আন্দোলন কৰিছে বা এই বিধেয়কখনৰ বিৰোধিতা কৰিছে। মোৰ কথা হ'ল এটা যে ঠিক আছে, সাধাৰণ মানুহে বাৰু বুজি পোৱা নাই, কিন্তু ডক্টৰ হীৰেণ গোহাঁই ছাৰ বামপন্থীৰ কাৰণে বাৰু চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে। নগেন শইকীয়া ছাৰ আৰু হোমেন বৰগোহাঁই ছাৰে কিয় বিৰোধিতা কৰিছে? নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীকেইজনে বিধেয়কখনৰ কিয় বিৰোধিতা কৰিছে? তেওঁলোকেও বিধেয়কখন বুজি পোৱা নাই নেকি? গতিকে সামগ্ৰিকভাৱে মই এই কথাটো এইকাৰণে উত্থাপন কৰোঁ যে হিমন্ত বিশ্ব শৰ্মা বা ৰঞ্জিত দাস ডাঙৰীয়া বা বিজেপিৰ আন নেতাসকলে যিখিনি কথা কৈছে, তেওঁলোকতকৈ মই ভাবোঁ যে নগেন শইকীয়া ছাৰ, হোমেন বৰগোহাঁই ছাৰ বিবেক বহু ওপৰত। গতিকে তেওঁলোক আমাৰ অসমীয়া জাতিৰ বিবেকস্বৰূপ ব্যক্তি। তেওঁলোকে যেতিয়া বিধেয়কৰ বিৰোধিতা কৰিছে, গতিকে আমাৰ নিচিনা এজন সাধাৰণ সাংবাদিকে বিৰোধিতা কৰাটো তেনেকুৱা। স্যার, যেহেতু সরকারে জনগোষ্ঠীয় লোকসকলক অবহেলিত করে আহিছে, এই ক্ষেত্ৰত আপুনি জনগোষ্ঠীয় সন্মিলনত উপস্থিত থাকি কি ক'ব চৰকাৰক? ভাৰতবৰ্ষৰ সংবিধানে কিছুমান মানুহক আজিও অকল বঞ্চিত কৰি ৰাখিলে আৰু কিছুমান মানুহক বেলেগ ধৰণে এটা সা সুবিধা দিলে, আৰু সেইকাৰণেই হয়তো এতিয়াও আপোনালোকে জানে যে এতিয়া ধৰক অসমত 6 জনগোষ্ঠীৰ যিটো সমস্যা, সেই তেনেকুৱা এক সমস্যাৰে পৰা উদ্ভৱ হোৱা এই পৰিৱেশ। গতিকে আমি সাংবিধানিকভাৱে যিখিনি সা সুবিধা আমাৰ জনগোষ্ঠীসমূহে পাব লাগে, সেইখিনি যেতিয়ালৈকে এক সুবিচাৰ কৰি সম্পূৰ্ণৰূপে সংবিধান সংশোধন কৰি হ'লেও সেই প্ৰক্ৰিয়ালৈ নিয়া নাযাব, তেতিয়ালৈকে কিন্তু এই জনগোষ্ঠীয় সমস্যাবিলাক সমস্যা হৈ থাকিব, সমস্যাৰ কেতিয়াও সমাধান নহ'ব। তাৰ কাৰণে লাগিব এক দূৰদৰ্শী চিন্তা আৰু আন্তৰিকতা। ৰাজনৈতিক ঢাল হিচাপে জনগোষ্ঠীসমূহক ব্যৱহাৰ কৰি থাকিলে জনগোষ্ঠীয় সমস্যাবোৰ কেতিয়াও সমাধান নহ'ব।